নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পৰিচ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি আজি গৈ আছোঁ ৰাংচাপাৰা, আৰু মোৰ লগত আছে ঈশা আৰু এইফালে আছে মইনা, আৰু আমি এতিয়া গৈ আছোঁ ৰাংচাপাৰালৈ। আৰু এয়া আমি আহি পালোঁ ৰাংচাপাৰা। তো আমি আজি আহিছোঁ ৰাংচাপাৰা। তো আমি ফাইনেলি আহি পালোঁ বেম্বু পাৰ্ক। মইনা ঈশা। অসমৰ ভিতৰত সকলোতকৈ পৰিষ্কাৰ গাঁওখন হৈছে ৰাংচাপাৰা, আৰু আমি আজি তালৈকে আহিছোঁ আৰু আপোনালোকক তাৰ অলপমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ ধুনীয়া, চাৰিওফালে সেউজীয়া গছ গছনি, আৰু এখন বেম্বু পাৰ্ক আছে। এতিয়া আমি বেম্বু পাৰ্কখনলৈকে যাম, আৰু আমি এতিয়া গৈ আছোঁ বেম্বু পাৰ্কখনৰ ভিতৰলৈ, আৰু ভিতৰলৈ গৈ আপোনালোকক তাৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম। মাইনে আমার ফটো উঠার ব্যস্ত হয়ে আছে। এইফালে আমি ফুলনি বাগিচা চালোঁ আৰু গৈ আছোঁ এতিয়া ইফালে। আৰু আমাক কত ৰখি পানী দিব জানোৱে, আৰু উইদাউট মাস্ক নলাগে আহিছোঁ। তো এই অৱস্থা, ইমান মানুহ আছে। চকুতে পচে পোহতা চাইডত লওক। হল আমার ঘুরা আর গৈ আছো। ইটার আমাক কত বলবাই নিদিব, ইটা আমার বহার চান্সে নাই। আৰু চাইডত যাম, চাইডত আৰু অলপমান আছে, চাই আমি ঘৰত যাম। আৰু টেষ্টি টেষ্টি কি আছিল, ব্ৰইলাৰ আনিছে না লোকেল? মা কি আনিছে কৈ দে। ছাগলী আইতাতো নাখায় না, আৰু খাই লৈ আমি ঘৰত যাম। আমি বেম্বু পাৰ্ক চালোঁ, আৰু আগত আছে ন বাবু, আৰু আগত গৈ আছোঁ। আৰু কেমেৰা বেয়া পোৱা মানুহতে অলপমান ভিডিঅ' কৰিছে। আৰু এইফালে চাওক, ফাৰ্ষ্ট টাইম আজি কেমেৰা অন কৰিছে। আমি আগত গৈ আছোঁ, আৰু আজি ঢেৰ মানুহ হৈছে, কিন্তু আমি ভাবিছিলোঁ কোনো নাই বুলি, কিন্তু বহুত মানুহ আহিছে। তো আমি গৈ আছোঁ, আগলৈকে গৈ আছোঁ, আপোনালোকক দেখা দেখিম। ইমান মানুহ হৈছে, আৰু ইফালে গাড়ী পূৰা পাৰ হৈ আছে, আৰু ইফালে মানুহ, আৰু ইফালে আহি আছে। ক্লিন এণ্ড গ্ৰীণ ভিলেজ ৰাংচাপাৰা।
আৰু এইখন হৈছে ডেইচিছ ড্ৰিমলেণ্ড পাৰ্ক। ইয়াত সৰু ল'ৰা ছোৱালী খেলিব পাৰে আৰু ফটো উঠিব পাৰে। আৰু ইয়াত টিকেট ল'বলৈ হ'লে এজনৰে 10 টকাকৈ লয়। ঢেৰ মানুহ হৈছে, ঢেৰ মানুহ। এতিয়া পুৰা ফটো শ্বুটত ব্যস্ত। চব খ্ৰীষ্টমাছৰ কাৰণে সজাইছিলে আৰু এইবিলাক। এইটো ভাল লাগিছে। ফুলহে বনাইছে, বেলেগ বুলিহে ভাবিছিলোঁ, কিন্তু জবা ফুলেৰহে বনাইছে। কি ধুনীয়া লাগিছে। আৰু এইফালে চোৱা 2022 এইফালে ঘৰতো এনেকৈ বনাব পাৰে। ইয়াত জবা ফুলহে। চব ইচ্ছা কেনেকৈ লাগিছে ইচ্ছা এতিয়া আইও। আৰু আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰত যাম। ইতিমধ্যে 2টা পাৰ্ক চালোঁ, বেম্বু পাৰ্ক আৰু এইটো পাৰ্ক। এইটো আছিল কি আৰু পাৰ্ক নাই। আৰু এতিয়া আমি যাম গাড়ী পাৰ্কত, গ্ৰীণলেণ্ড। যোনে বনাইছে কিন্তু পুৰা মাথা মাৰি বনাইছে। বাবু এক্সপিৰিয়েঞ্চ কেনেকা ক? আজি ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম? ওলাই যায় কেইবাৰ আহিলি? আৰু ইমান লাজ, একবাৰ হাই কোৱা নাই। হাই কৈ দিয়া। ৰাহুল মাধৱদেৱ। আৰু এয়া হৈছে পাতত দিয়া ভাত, ইমান টেষ্টি। আৰু ইয়াৰ লগত অলপমান মাংস বা চব্জি থাকিলে ভাল লাগিলে হয়, কিন্তু নাই, চাহৰ লগত খাবলৈ দিছে। আমি এতিয়া গৈ আছোঁ গাড়ীত, আৰু গাড়ীত গৈ আছোঁ। ইমান ভাল লাগিছে আৰু চাবি, যিফালে চাবি সিফালে ফুল 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 ফুল। আৰু বায়ে ফুল নিব দিছে, কিন্তু নল'লোঁ। আৰু আমি এতিয়া গৈ আছোঁ গাড়ীলৈকে। আৰু বহুত জাগা কৰিলোঁ, বহুত কিছুমান উঠাব পাৰিলোঁ, কিছুমান নোৱাৰিলোঁ। আৰু এই দুটা বুলি বাৰে বাৰে উঠাইছোঁ। চান্স পালে উঠা, ক'ত লুকাব। আজি চান্স পালে উঠাই থাকিম। গাড়ী যে হৈছে, গাড়ী আৰু গাড়ী কৰিছে গাড়ী। চাৰিওফালে গাড়ী, আমাৰ গাড়ী আছে পাৰ্কিং।